welcome to TULIKA'S blog. And I am dentist and doctor ekdom amar ghoror dore moi ahi thaku aru yar agte duta moi RCT kori loisu aru eta koraisu aru etia upay nai mane RCT doctor logot jitu dat ase he datue mane bahut mane pokke khai mane beya kori dise to hetu koraboi lagibo upay nai to moi mane bhagwanor naam loi mane bhoy bhoi ahisu aru etia jam doctor ওচৰত আৰু কি হয় হেতু মই ভগৱানে জানে আৰু মানে বহুত ভয় লাগি আছে আপোনালোকে চাই থাকক পিছলৈকে ভিডিঅ'টি আজি মই দাঁত সৰাব আহিছোঁ আৰু দাঁত সৰাতে মোৰ কি কণ্ডিশ্যন হয় সেইটো মই ভিডিঅ'টি দেখাই থাকিম আৰু এতিয়া মই খুবেই ভাগৰি আছোঁ প্ৰায় 33 কোটি দেৱতাৰ নাম পুৰা লৈ মানে মনে মনে লৈ আছোঁ এতিয়ালৈকে মই চেম্বাৰৰ ভিতৰত সোমোৱা নাই আৰু এইটো ভণ্টি লগ পাই গ'লো আৰু হল তাই মোৰ ভিডিঅ' চাই অলৰেডি তো ভণ্টি তোমাৰ নামটো কোৱা সুস্মিতা আৰু হল ভাইটি আফটাৰ আলী হি মানে পুৰা লাজ কৰি আছে মোৰ ভিডিঅ'বিলাক চাই আৰু কৈ আছে মই যে ইয়াতে আহি থাকোঁ তাৰমানে মোৰ RCT কৰা হৈছে আৰু দাঁত মানে দুবাৰ তিনিবাৰ মই মানে চিকিৎসা কৰাৰ কাৰণে আহি থাকোঁ আৰু আহি আছোঁ তো ছাৰ এতিয়া নাই তাৰমানে ছাৰ মানে লাঞ্চত গৈছে তো ছাৰ আহিলে মোৰ এওক চাব আগতে তাৰপিছত মোৰ নাম্বাৰ তাৰপিছত অলৰেডি পেচেণ্টবিলাক গুচি গ'ল এতিয়া 2টা বাজিছে সৰি 2টা নহয় 3টা বাজিছে তো চাব আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে আৰু ছাৰে বহুত মৰম কৰি চিকিৎসা কৰে এনেকৈ নহয় যে ধমকি মাৰে কিছুমান ডাক্তৰে যেনেকৈ গালি চালি পাৰে পুৰা ভয় লাগি যায় তেনেকুৱা নাই কিন্তু মোৰ কিন্তু বহুত ভয় লাগি আছে মই মানে ভিতৰি ভগৱানৰ নাম লৈ আছোঁ আৰু ভাইটিহঁতে কৈ আছে দুখ নাপায় গমেই নাপায় বুলি কৈ আছে এই ভণ্টিও কৈ আছে গমেই নাপায় ইনজেকশ্যন মৰাৰ পিছত গমেই নাপায় বুলি কৈ আছে এতিয়া গম পাম যদি গম পায় মানে মই ইহঁতক কিন্তু নেৰোঁ তাৰে পৰা ওলাই আহি ইহঁতক কিন্তু মই নেৰোঁ ইহঁতক কিন্তু মই দিম গতিকে আপোনালোকে প্লিজ চাই থাকিব ভিডিঅ'টি এইটো হৈছে ছাৰ আৰু হল ছাৰৰ নামটো কৈ দিয়কচোন ডক্টৰ মাইনুল হক আৰু মই 4-5 বছৰ ধৰি মানে ইয়াতে আহি আছোঁ আৰু ছাৰৰ মানে খুব ভাল মানে চিকিৎসাখিনি খুব ভাল লাগে আপোনালোকেও আহিব যোনে যোনে দাঁতৰ যদি কমপ্লেইন হয় স্পেচিয়েলি দাঁতৰ যদি কমপ্লেইন হয় মানে বহুত ভাল ডক্টৰ আৰু এইখিনি ঠাই কি বুলি কৈছে এইটো নৰ্থ বৰপেটা ৰোড হয় ৰেল লাইনৰ মানে এইটো পাৰে হয় আৰু মছজিদৰ মানে একদম অপজিট সাইডত হয় মই মানে কৈ দিছোঁ আৰু এতিয়া দাঁতৰ মোৰ কি হ'ব মানে ছাৰে কৰিব আৰু মানে বহুত ভয় লাগি আছে কি হ'ব সেইটো মানে পিছত দেখাইছোঁ আপোনালোকক ভিডিঅ'টি একদম নৰ্মেল আৰু তথাপি আপুনি হেৰি ভিডিঅ' কৰি আছে মানুহে ক'ব যে এই ডক্টৰ জিভা চাইড দি নাই মোটা লাগি আছে না বেছিকে কৰক এতিয়া নেপেলো মই আৰু আকৰ বেছিকে নোপায় আকৰ নাই একো নাই এতিয়া নেপেলাম মোৰ পিছত পেলাম মই পুৰা কৈ আছোঁ মই এতিয়া মানে বস্তুটো মই হেৰি কৰি আছোঁ চাই আছোঁ দুখ পায় নেকি দুখ পালে ক'ব কিন্তু হা আকৰ একদম স্লোলি হা দুখ পালে ক'ব কিন্তু স্মুথলি 1% দুখ পাইছে
ক'ব কিন্তু একচুৱেলি দাঁতটো RCT কৰিব লাগিছিল আপোনাৰ কিন্তু আপুনি নকৰিলে দুখ পায় এই দুখ নাপাব আপুনি কিয় ভয় কৰে এতিয়া অলপ পিছতে পেলাম মই এতিয়া কিয় পেলাম আপোনাৰ দাঁতটো মই আকৰক উঠাও মই আগতে কিয় উঠাম মই দুখ পাইছে অলপ মুখখন বন্ধ কৰি ৰাখ অলপ পিছত উঠাম এতিয়া নহয় বন্ধ কৰি ৰাখ অলপ পিছত উঠাম হা এফালে দে ভিউৱাৰ্ছ এতিয়া চাব পাৰে মোৰ একদমেই এই ফুলাটো দাঁতৰ ফুলাটো কমি গৈছে আৰু হ'ল এতিয়া কোনো অসুবিধাই পোৱা নাই তো মানে একদম ঠিকে আছোঁ আৰু এতিয়া আৰু ভিতৰত কি অস্ত্ৰোপচাৰ হৈছে কি অপাৰেশ্যন হৈছে কি হৈছে মইতো নিজে দেখা নাই তো হাজবেণ্ডে ভিডিঅ' কৰিছিলে আৰু হ'ল পিছতো মোৰ চোৱাৰ সাহস নাই তো কিবা কিবিকৈ এডিট কৰিছোঁ আৰু হ'ল এতিয়া মই পূৰা ভালে আছোঁ ঠিকে আছোঁ তো ভিডিঅ'টি আপোনালোকে কেনে পালে আৰু যদি কোনোবাৰ কিবা তেনেকুৱা অসুবিধা হৈ আছে তো এই ডক্টৰক লগ কৰিব পাৰে আৰু হ'ল মোৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে আৰু হ'ল যদি ডক্টৰক লগ কৰিব খোজে মোৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু হ'ল তো মানে ডক্টৰজন খুব ভাল তো মই ভালে পাইছোঁ তো আপোনালোকে গ'লেও নিশ্চয় ভাল পাব সুফল পাব আৰু হ'ল এই ভিডিঅ'টি ইমানখিনিয়ে তো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব